গাইছ আমি এনেকৈ ভিতৰৰ ৰাস্তাটো সোমালোঁ মেইন ৰোডৰ পৰা আহি। ৰাস্তাটো ইমান এটা সুবিধা নহয়, হ'লেও আৰু কি চুইচ গেট চাবলৈ যামতো, সেইবাবে চাই থাকক। তো গাইছ পানী জমা লাগি আছে, মানে ইয়াত চালিকা হয় এইবিলাক মানুহে মাছ মাৰে আৰু ইয়াতে আহি আহি কৃষ্ণাই নদী হয়। কৃষ্ণাই নদী না হাৰিমূৰৰ নদী, কৃষ্ণাই নদীলৈ আহিছে। সেই আগত গঢ়ে চুইচ গেট না গাইছ। এইখিনি ৰাস্তা অলপমান বেয়া আছিল, হ'লেও আমি কোনোমতে আহি পালোঁ। আপোনালোকে বৰষুণ দিলে নাহিব আৰু ৰ'দ দিলেহে আহিব চুইচ গেট চাবলৈ। এই ৰাস্তাও সিমান এটা সুবিধা নহয় চাওক। তো গাইছ আমি আহি পালোঁ ফাইনেলি চুইচ গেটত। আৰু ৰিয়াজলে কৈ আছে একদম ওচৰত যাব, এইটোৱে চুইচ গেট হয়, বলক। তো গাইছ আমি এনেকৈ বহি ল'লোঁ বাইকত আৰু গৈ আছোঁ আপোনালোকক একদম ওচৰৰ পৰা দেখাবলৈ। তো গাইছ আমি আহি পালোঁ আৰু চুইচ গেট, ইণ্ডিয়ান চুইচ গেট চাওক আপোনালোকে। এইটোৱে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। তো গাইছ চাওক ৰিয়াজলক, ই মানে ওপৰত উঠিব বিচাৰিছিল কিন্তু নোৱাৰিলে, ৰাস্তাটো বন্ধ কৰি দিছে। মানে আজি বৰষুণৰ দিন না, সেইবাবে হয়তো ইয়াৰ মানুহবিলাক অহা নাই। তো চাই লওক, এইটোৱে চুইচ গেট হয়। গেটটা নামাৰ কাৰণে মানে তলত কি ওপৰত উঠা দিয়া নাই না, মানুহ চানুহ আহিলে আৰু ওপৰত উঠা দিল হয়, কিন্তু উপায় নাই আৰু মানুহ চানুহ নাই আৰু ইয়াত। তো গাইছ ইফালে আপোনালোকে যাব পাৰে খোজকাঢ়ি কাঢ়ি, কিন্তু ৰিক্স হ'ব আৰু যাতকৈ নাযোৱাই বেছি ভাল আৰু। চাওক চুইচ গেটৰ তলৰ সেয়া পানী জোখা এটা যন্ত্ৰ আছে, সিফালে এটা যন্ত্ৰ আছে। আর তার মানে উপরের লেভেলৰ পানী আহিলে ইয়াৰ গেটটো বন্ধ কৰি দিয়ে চাগে, কিবা কিবি কৰে আৰু। এইটো চুইচ গেট হয় চাওক, সেইটো ঘৰ চুইচ গেটৰ মানুহবিলাকে থাকে আৰু ইয়াৰ মানে কৰ্মচাৰীবিলাকে। তো গাইজ চাওক কিমান ধুনীয়া দৃশ্য, আমাৰ ৰিয়াজলে চাই আছে। তো গাইজ এইটো মেচিন হ'ল আৰু হাৰিমাৰ পাথাৰত মানে পানী অভাৰ হ'লেই ইফালেদি পাৰ কৰি দিয়ে পানী, এইটোৱে সেইটো মেচিন চাওক। আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব। আৰু এইটো আমাৰ প্ৰথম ব্লগ হিচাপত ৰিয়াজলৰ মুখখন চাই ছাপোৰ্ট কৰি দিব। চাওক ৰিয়াজলে এইবিলাক ঘূৰাব চেষ্টা কৰি আছে কিন্তু নোৱাৰিছে। এইবিলাক ঘূৰোৱাৰ বাবে হয়তো ট্ৰেইনিং ল'ব লাগে। এইটা ঘূৰালে নেকি? এই নুঘূৰাবি আৰু ক'তবা কিবা হৈ যাব ৰে। তো গাইজ চাই থাকক এনেকে পানী ওলাই আৰু পানী ইফালে সোমাই থাকে, আৰু ইফালে চাওক মানুহে মাছ মাৰি আছে নদীত। অলপমান জুম কৰি দিওঁ আৰু। তো গাইজ এইটো বগৰী গছ আছে, বগৰী ধৰিলে ইয়াতে আহিব আৰু। চাওক হাৰিমূৰা পাথাৰ হয়, পুৰা হাৰিমূৰা পাথাৰত মানুহে ধান খেতি কৰে। ইয়াতে হাতী চাতি ওলায় আৰু ই কৈ আছে আৰু অকলে ৰাতি নাহিব, আৰু ৰাতি অকলে একচুৱেলি আহিব নালাগে, ইলাত মানে হাতী ওলাইতো সেইবাবে। তো গাইজ এতিয়া আমি
ঘৰলৈ উভতি যাম আৰু আৰে কেনেকৈ নামি আছা ৰে তো গাইছ এতিয়া আমি আপোনালোকক চুইচ গেটটো দেখুৱালোঁ যদি ভাল লাগিল তেনেহ'লে কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব গাইছ ইয়াৰ পৰা পুৰা ক্লিয়াৰ দেখা যায় আছে চুইচ গেটটো কমপ্লিট চাওক এনেকৈ তলেদি পানী আহি থাকে আৰু এইটো চুইচ হয় সেই যন্ত্ৰ দুটো ওপৰত উঠাই দিয়ে আৰু তলত নামাই দিয়ে আৰু পানী জোখা যন্ত্ৰ তো গাইছ চাওক ইমান ধুনীয়া দৃশ্য আপোনালোকে চাবলৈ আহিব ইয়াত